হেল্ল' এভৰিৱান। তিনিদিনীয়া অফিচৰ ট্ৰেইনিং কৰি যোৱা ৰাতি আহি পালোঁ। প্ৰায় 12:30মান বাজিল। আৰু আজি যিহেতু দেওবাৰ, আজিৰ ভিডিঅ'টো এটা ব্লগ ষ্টাইল ভিডিঅ' হ'ব, য'ত মই আজি শ্বেয়াৰ কৰিম মোৰ যোৱা দেওবৰীয়া দিনটো। গোটেই দিনটোতো নহয়, স্পেচিফিক কিছুমান কাম যিবোৰ মই সাধাৰণতে এটা দেওবাৰত কৰি ভাল পাওঁ, সেইবোৰৰ ক্লিপিংছ ল'লোঁ আৰু আজি তাকেই শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। এণ্ড লেটছ বিগিন। আজিৰ দিনটো আৰম্ভ কৰিলোঁ একাপ চেনি নিদিয়া লাল চাহৰ পৰা। আপোনালোকেও প্লিজ ট্ৰাই কৰিব চুগাৰ ইনটেক বা চেনি আপোনালোকৰ দৈনন্দিন জীৱনত কমকৈ ব্যৱহাৰ কৰিবলৈ। পোনপ্ৰথমে মোৰো অলপ প্ৰব্লেম হৈছিলে, চেনি নিদিয়াকৈ একেবাৰে চাহ খাব নোৱাৰিছিলোঁ, কিন্তু এতিয়া পৰা হৈছোঁ আৰু তাক লৈ মই সুখী। আৰু আপোনালোকে যদি এতিয়ালৈকে পৰা নাই চেনি এৰিবলৈ, প্লিজ ট্ৰাই কৰক লাহে লাহে, অসম্ভৱটো একেবাৰে নহয়। চাহকাপ খোৱাৰ পাছত মায়ে কৰা আমাৰ ঘৰৰ সৰু বেলকনিটোত অলপ সময় কটালোঁ। তাৰ পাছত ব্ৰেকফাষ্টৰ যিহেতু সময় হৈ পৰিল, আজি বনালোঁ চীজ মেগী। লগতে বনালোঁ এগ অমলেট ইন এ ডিফাৰেণ্ট ষ্টাইল। কেতিয়াবা অমলেটটো এনেকৈ বনাই চাবচোন। Tonight there's something inside that I can't ignore. Oh, I feel it tonight, that look in your eyes got me begging for more. Oh, I feel it tonight, there's something inside that I can't ignore. Oh, I feel it tonight, that look in your eyes got me begging for more. প্ৰায় 3মান বজাত মই বনাব ল'লোঁ এটা চিম্পল ৱাল হেংগিং, তাকেই শ্বেয়াৰ কৰিম এতিয়া। আচলতে কি হ'ল, মায়ে এইবোৰ জমা হৈ থকা ডাঠ কাগজবোৰ পেলাব লৈছিলে, তাৰ পৰাই মই ভাবিলোঁ যে ৱাল হেংগিং এখন বনাই পেলাওঁ। আৰু ইয়াৰ কাৰণে আপোনালোকক একো নালাগে, একো একচুৱেলি কিনিব নালাগে। যদি আপোনালোকৰ ঘৰত আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ আছে, আগৰ পুৰণা, যিবোৰ আপোনালোকে এতিয়া ইউজ কৰিব ইমান বিচৰা নাই, সেইবোৰ অলপ ছিঙি ল'ব বা কাটি ল'ব কেঁচি। অলপ ফুল লাগিব আৰু এই
ডাঠ কাগজখন লাগিব। ডাঠ কাগজখন মই পোনপ্ৰথমে কালাৰ কৰি ল'লোঁ ব্লু কালাৰে। তাৰপিছত এটা গাম লাগিব, যিকোনো মই ইয়াত ডেনৰাইট ব্যৱহাৰ কৰিছোঁ। ডেনৰাইটৰ দৰে বেলেগ ধৰণৰ এটা পায়। তাৰ লগতে আপোনালোকে এডাল ৰছী, কাপোৰৰ ৰছী হ'লেও হ'ব আৰু বা এনেকুৱা ধৰণৰ ৰছী হ'লেও হ'ব। কম সময়তে, কম খৰচতে আৰু দেখিবও ভাল লাগিব। আৰু নিজে কৰা বস্তু মই ভাবোঁ যে সদায় ধুনীয়া। ৱাল হেংগিংখন বনোৱা হৈ গ'ল আৰু প্ৰায় 10-15 মিনিট লাগিল। আৰু যিহেতু আবেলি হৈ পৰিল, আবেলিখনক ওলাই নগ'লে দেওবাৰে একেবাৰে ভাল নালাগে। আৰু আজি মই গ'লোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ, আৰু ইয়াকে কয় DTP ডাইক। যদি আপোনালোকে ডিব্ৰুগড়ৰ হয় তেতিয়াহ'লে ডেফিনেটলি গম পাবই, আৰু যদি ডিব্ৰুগড়ত নহয় তেতিয়াহ'লে কেতিয়াবা আহে প্লিজ DTP ডাইকলৈ আহিব। খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া ছানছেট ভিউ। আপোনালোকে আপোনালোকৰ দেওবাৰবোৰ কেনেদৰে কটায় প্লিজ মোক কমেণ্ট কৰিব নাপাহৰিব। ছানছেট চাই আজিৰ দেওবৰীয়া দিনটো শেষ কৰিলোঁ, আৰু ইয়াতে মোৰ ভিডিঅ'টো শেষ হৈছে। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। I'll see you soon. Bye.